নমস্কাৰ, মই মনিকা। আজি আপোনালোকৰ ওচৰত আকৌ এটা নতুন ভিডিঅ'লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰত অলংকাৰ কাক বোলে, সাহিত্য দিয়াৰ প্ৰয়োজনীয়তা কি, এইবোৰৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। ভাল লাগিলে লাইক কৰক, লগতে আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। অলংকাৰ কাক বোলে জানিবলৈ হ'লে আমি প্ৰথমতে এইটো জানিব লাগিব যে অলংকাৰ শব্দটো ক'ৰ পৰা আহিছে। অলম শব্দৰ পৰা অলংকাৰ শব্দটিৰ উৎপত্তি হৈছে। অলম শব্দৰ অৰ্থ হ'ল ভূষণ বা সাজপাৰ। অৰ্থাৎ আমি ক'ব পাৰি যে যি বস্তুৱে সুশোভিত কৰি তোলে সেয়ে অলংকাৰ। আমি সকলোৱে জানো যে অলংকাৰ পিন্ধিলে দেহৰ সৌন্দৰ্য বাঢ়ে। হাৰ, খাৰু, আঙুঠি আদি এইবোৰ সুসজ্জিত হৈ যেতিয়া মানৱ দেহ এটা ৰমণীয় কৰি তোলে, ঠিক সেইদৰে নানানবিধ অলংকাৰ সুসজ্জিত হয় শব্দ আৰু অৰ্থবোৰত এটা ৰমণীয় ৰস আনি দিয়ে, যিটোৱে পাঠক অৰ্থাৎ শ্ৰোতাৰ হৃদয়ত বা চিত্ৰত আকৃষ্ট হৈ অলৌকিক আনন্দ দান কৰে। সেয়ে আমি এটা কথাত ক'ব পাৰি যে যিটো বস্তু থকাৰ ফলত শব্দ আৰু অৰ্থসমূহৰ বৈশিষ্ট্যত এটা সৌন্দৰ্যৰ সৃষ্টি কৰে সেয়ে অলংকাৰ। সহজ কথাত অলংকাৰৰ অৰ্থ হ'ল বাক্যৰ সৌন্দৰ্য। এতিয়া মই অলংকাৰৰ প্ৰয়োজন সম্পৰ্কে ক'ম। কাব্যত অলংকাৰৰ প্ৰয়োজন প্ৰধানকৈ তিনিটা। ইয়াৰ প্ৰথম প্ৰয়োজন হ'ল বাক্যক প্ৰভাৱশালী কৰা, দ্বিতীয় প্ৰয়োজন হ'ল বৰ্ণনীয় বিষয়সমূহ স্পষ্টীকৰণ, আৰু তৃতীয় প্ৰয়োজন অৰ্থাৎ মুখ্য প্ৰয়োজনটো হ'ল ৰমণীয়তা সম্পাদন। এতিয়া মই বাক্যবোৰক প্ৰভাৱশালী কেনেকৈ কৰা হয় ইয়াৰ প্ৰভাৱশালীতাৰ বিষয়ে অলপ আলোচনা কৰিম। প্ৰভাৱশালী বাক্য বুলিলে আমি বুজোঁ যে শুনোতাৰ মনত দকৈ লগাকৈ কোৱা কথাকে প্ৰভাৱশালী বাক্য বুলি কোৱা হয়। অৰ্থাৎ ইয়াত বৰ্ণ, গুণ, ৰূপ, ক্ৰিয়া আদি থকাৰ স্বত্বেও বৰ্ণনাসমূহৰ দৃঢ় বা তীব্ৰতাৰে ফুটাই তুলিবলৈ হ'লে তাত কিছুমান অলংকাৰৰ প্ৰয়োগ কৰা হয়। উদাহৰণস্বৰূপে মুখখন ধুনীয়া বুলি ক'লে মুখখন যে দেখিবলৈ ভাল আমি সেইটো বুজোঁ, কিন্তু তাত যদি ধুনীয়া মুখ নকৈ সেই ঠাইত যদি আমি কওঁ যে পূৰ্ণিমাৰ জোন যেন তাৰ মুখখন, তেনেকুৱা বাক্যত তাৰ মুখৰ সৌন্দৰ্যখিনিক তীব্ৰতাৰে দুগুণ কৰি তোলে। ঠিক সেইদৰে ৰঙা গাল নকৈ আমি যদি তাত গোলাপী গাল বুলি কওঁ, তেন্তে তাত গোলাপ ফুলৰ ৰক্তিম ৰমণীয়তা আৰু ইয়াৰ কোমলতা গোটেইখিনি গাভৰুৰ গালখনৰ সৌন্দৰ্যক দুগুণে উপলব্ধি কৰিবলৈ আমাৰ মনত এটা কল্পনা আনি দিয়ে। এনেধৰণৰ বাক্যকে আমি প্ৰভাৱশালী বাক্য বুলি ক'ব পাৰি। এতিয়া মই অলংকাৰৰ বৰ্ণনীয় বিষয়সমূহৰ স্পষ্টীকৰণৰ বিষয়ে অলপ চমুকৈ ক'বলৈ চেষ্টা কৰিম। স্পষ্টীকৰণ অলংকাৰৰ দ্বিতীয় প্ৰয়োজনটো হ'ল বৰ্ণনীয় বিষয়ৰ স্পষ্টীকৰণ। অৰ্থাৎ বিষয়গত ৰূপ, গুণ, ক্ৰিয়া আদি লগতে বিষয়গত ভাৱক স্পষ্টীকৰণ কৰিবলৈ হ'লে বহু ক্ষেত্ৰত অলংকাৰৰ প্ৰয়োগ কৰিব লগা হয়। উদাহৰণস্বৰূপে বক্ষস্থলে মুকুতাৰ হাৰ, আকাশী গংগাৰ যেন ধাৰ। ইয়াত প্ৰথম শাৰীত শ্ৰীকৃষ্ণৰ বুকুত মুকুতাৰ হাৰ পিন্ধাৰ কথা কোৱা হৈছে, কিন্তু কেৱল এইখিনি মাত্ৰ কৈ থলে মুকুতাৰ হাৰৰ সৌন্দৰ্য আমাৰ মনত অস্পষ্ট হৈ ৰয়। সেয়ে তলৰ শাৰীত আলোচনা কৰা হৈছে যে আকাশী গংগাৰ যেন ধাৰ। অৰ্থাৎ ইয়াত আকাশী গংগাই বহল নীলা আকাশত যি সৌন্দৰ্য সৃষ্টি কৰিছে, শ্ৰীকৃষ্ণৰ বহল মেঘবৰণীয় বুকুতো জলমৰীয়া মুকুতাৰ হাৰে অপৰূপ শোভাৰ বিস্তাৰ কৰিছে। এতিয়া বুজিব পালোঁ যে বাক্যক স্পষ্টীকৰণ কৰিবলৈ হ'লে তাত অলংকাৰৰ আশ্ৰয় নোলোৱাকৈ স্পষ্টীকৰণ হ'ব নোৱাৰে। অৰ্থাৎ এতিয়া ৰমণীয়তা সম্পাদনৰ বিষয়ে আলোচনা কৰিম। অলংকাৰৰ মুখ্য প্ৰধান প্ৰয়োজন হ'ল ৰমণীয়তা সম্পাদন। ইয়াৰ প্ৰভাৱশালীতা আৰু স্পষ্টতা হ'ল অলংকাৰৰ প্ৰয়োজনৰ গৌণ প্ৰয়োজন, কিন্তু ইয়াৰ যিটো ৰমণীয় সম্পাদন আছে এইটো হ'ল ইয়াৰ মুখ্য প্ৰয়োজন। অৰ্থাৎ অলংকাৰে বুদ্ধিৰ উপৰি কল্পনাক জাগৃত কৰি ভাৱৰ মাধুৰ্য আনি দিয়ে। উদাহৰণস্বৰূপে টেকেলি কলহৰ নিচিনা বস্তু বুলি ক'লে ইয়াত সাদৃশ্য আছে, কিন্তু ই উপমা অলংকাৰ নহয়। অৰ্থাৎ ইয়াত সাদৃশ্য আছে যদিও ইয়াত কোনো ধৰণৰ মনোহাৰিত্ব নাই। ঠিক সেইদৰে আমি এনেকুৱা ধৰণৰ বাক্য লগে তাত যদি আমি কওঁ যে নীল পদুমৰ নিচিনা তাৰ চকুজুৰি, তেনেহ'লে তাত চকুৰ সৌন্দৰ্য ফুটাই তুলি মনত এটা মনোহাৰিণী অৱস্থিতিৰ উদ্ভৱ কৰে। অৰ্থাৎ এনেকুৱা ধৰণৰ বাক্যকে আমি ৰমণীয়
এটা সম্পাদন বাক্য বুলি ক'ব পাৰি। আজি মই আপোনালোকৰ ওচৰত অলংকাৰ কাক বোলে ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে মোক কমেণ্টত জনাব। লগতে অলংকাৰৰ বিষয়ে যদি আৰু কিবা জানিব লগা হয় মোক কমেণ্টত জনাওক। মই আৰু এটা অলংকাৰৰ বিষয়ে নতুন ভিডিঅ' লৈ আহিম। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।